মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ গণিতৰ বৃত্তপাতটো আলোচনা কৰি আছো। এই ভিডিঅ'ত আমি অনুশীলনী 10.2 ৰ 11 নং প্ৰশ্নটো সমাধান কৰিম। ইয়াৰ আগৰ প্ৰশ্নকেইটা ইতিমধ্যে আমি সমাধান কৰি থৈছো। সেই ভিডিঅ'কেইটা যদি তোমালোকে চোৱা নাই, ভিডিঅ'কেইটা এবাৰ চাই লবা। ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া আছে। তেনেহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। 11 নং প্ৰশ্নটো হ'ল প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস। ধৰা হ'ল O কেন্দ্ৰযুক্ত এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা সমান্তৰিক। ABCD সমান্তৰিকৰ AB, BC, CD আৰু AD বাহুৱে বৃত্তটোক ক্ৰমে P, Q, R আৰু S বিন্দুত স্পৰ্শ কৰিছে। আমি প্ৰমাণ কৰিব লাগে যে ABCD সমান্তৰিকটো এটা ৰম্বাস। আমি জানো এটা সমান্তৰিক ৰম্বাস হ'ব যদিহে ইয়াৰ যিকোনো এজোৰ সন্নিহিত বাহু সমান হয়। অৰ্থাৎ আমি দেখুৱাব লাগে AB = BC। যেহেতু ABCD এটা সমান্তৰিক আৰু আমি জানো সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান, গতিকে AB = CD। কাৰণ AB আৰু CD হ'ল বিপৰীত বাহু। ইয়াক আমি 1 নং সমীকৰণ হিচাপে চিহ্নিত কৰিছো। ঠিক একেদৰে BC = AD হ'ব। ইয়াক আমি সমীকৰণ 2 হিচাপে চিহ্নিত কৰিছো। এতিয়া চিত্ৰটোলৈ মন কৰা, যেহেতু সমান্তৰিকটোৱে বৃত্তটোক স্পৰ্শ কৰি আছে, গতিকে AS আৰু AP হ'ল A বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা এজোৰ স্পৰ্শক। ঠিক একেদৰে BP আৰু BQ হ'ল B বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক। CQ আৰু CR হ'ল C বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক। আৰু DR আৰু DS হ'ল D বহিবিন্দুটোৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক। আৰু আমি পাই আহিছো এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডাল পৰস্পৰ সমান। গতিকে AP = AS হ'ব। একেদৰে BP = BQ হ'ব, CR = CQ হ'ব আৰু DR = DS হ'ব। এই সমীকৰণ 4টাক আমি 3, 4, 5 আৰু 6 হিচাপে চিহ্নিত কৰিছো। এতিয়া আমি সমীকৰণ 3, 4, 5 আৰু 6 যোগ কৰিলে পাম 3 নং সমীকৰণৰ বাওঁপক্ষ AP যোগ 4 নং সমীকৰণৰ বাওঁপক্ষ BP যোগ 5 নং সমীকৰণৰ বাওঁপক্ষ CR যোগ 6 নং সমীকৰণৰ বাওঁপক্ষ DR। একেদৰে চাৰিটা সমীকৰণৰ সমপক্ষকেইটা যোগ কৰিলে আমি পাম AS + BQ + CQ + DS। এতিয়া মন কৰা AP আৰু BP এই স্পৰ্শক দুডালৰ যোগফল হ'ল সমান্তৰিকৰ AB বাহুৰ সমান। গতিকে AP আৰু BP ৰ যোগফল হ'ব AB ৰ সমান। ঠিক একেদৰে CR আৰু DR স্পৰ্শক দুডালৰ যোগফল হ'ল CD ৰ সমান। গতিকে CR + DR ৰ ঠাইত আমি লিখিম CD। একেদৰে BQ আৰু CQ স্পৰ্শক দুডালৰ যোগফল হ'ল BC বাহুৰ সমান। গতিকে BQ + CQ ৰ ঠাইত আমি লিখিম BC। একেদৰে AS আৰু DS স্পৰ্শক দুডালৰ যোগফল হ'ল AD বাহুৰ সমান। গতিকে AS + DS ৰ ঠাইত আমি লিখিম AD। এতিয়া সমীকৰণটো হ'ল AB + CD = AD + BC। আকৌ 1 নং সমীকৰণ মতে আমি পাই আহিছো AB আৰু CD সমান। গতিকে CD ৰ ঠাইত আমি লিখিব পাৰো AB, যেহেতু AB আৰু CD সমান। ঠিক একেদৰে 2 নং সমীকৰণ মতে BC আৰু AD পৰস্পৰ সমান। গতিকে AD ৰ ঠাইত আমি লিখিম BC। এতিয়া AB + AB দুটা AB যোগ কৰিলে আমি পাম 2AB। একেদৰে BC আৰু BC দুটা BC যোগ কৰিলে আমি পাম 2BC। সমান চিহ্নটো দুইফালে 2 ৰে হৰণ কৰিলে পোৱা যাব AB = BC। অৰ্থাৎ ABCD সমান্তৰিকৰ এজোৰ সন্নিহিত বাহু AB আৰু BC পৰস্পৰ সমান। গতিকে ই এটা ৰম্বাস হ'ব।